ক'লা মলা পৰি গৈছোঁ আৰু কিমান মানে কষ্ট কৰিছোঁ নহয় ৰিয়েলি গৈছোঁ। এভৰিৱান মই এতিয়া আছোঁ মৰিগাঁও গান্ধী ভৱনত। আপোনালোকে গম পাইছেনে 14-15 তাৰিখে মৰিগাঁও দিৱস উদযাপন কৰা হৈছে। বহুত ডাঙৰকৈ পাতিছে, আগতেও পাতে কিন্তু এনেকৈ ডাঙৰকৈ পতা নাছিলে, এইবাৰ বহুত ডাঙৰকৈ পাতিছে। তাৰ প্ৰিপেৰেশ্যনতে লাগি আছোঁ। আজি 4 দিনমান হ'ল ইয়াত ৰিহাৰ্চেল কৰি আছোঁ গানৰ আৰু আজি লাষ্টৰটো দিন, সেইটো কাৰণে ভাবিছোঁ ভ্লগটো বনাই দিওঁ আৰু আপোনালোকক দেখুৱাম। মৰিগাঁও জিলা দিৱসৰ বাবে বহুত ডাঙৰ ডাঙৰ মানুহক ইনভাইট কৰিছে কাইলৈ প্ৰগ্ৰেমটোৰ কাৰণে আৰু পৰহিলৈ 15 তাৰিখে আহিব আমাৰ সকলোৰে মৰমৰ জুবিন দা আহিব। লোকক মাতিছোঁ, আপোনালোক সকলো আহিব আৰু মই এতিয়া গৈ পেলাই ভিতৰত দেখুৱাম আমাৰ গানৰ কাৰণে যোনটো কোৰাছ গাব। 2টা গাম আমি, এটা থিম চং আছে মৰিগাঁৱৰ থিম চং আৰু এটা কোৰাছ। সেইটো কোৰাছৰ কাৰণে 2টা চঙৰ কাৰণে মিনিমাম 1000 মান ষ্টুডেণ্ট টিচাৰ সকলোৱে গাব। মডেল BEd কলেজৰ, তাৰপিছতে আমাৰ GKB কলেজৰ, মৰিগাঁও কলেজৰ আৰু এনেকৈ বহুত স্কুলৰো মাতিছে ষ্টুডেণ্টক। শংকৰদেৱৰ বহুত ষ্টুডেণ্ট আহিছে আৰু এইকেইদিন বহুত ভাল লাগিছে। চ' মই আজি আপোনালোকক ধুনীয়াকৈ দেখুৱাম। এতিয়া আহক ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰেক্টিছ আছে, ছাৰহঁত আহিছে। চ' এতিয়া প্ৰেক্টিছ কৰি লওঁগৈ আৰু এয়া চাওক আমাৰ GKB ষ্টুডেণ্ট, এইফালে এয়া আমাৰ GKB ষ্টুডেণ্ট। এতিয়া গান গাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। আমাৰ গানৰ ৰিহাৰ্চেলৰ ভিডিঅ' কেইটামানো দি দিম আৰু আমাক এতিয়া পানী দিছে খাবলৈ। পানী ইমান কষ্ট কৰিছোঁ ৰ'দত ন, সেইটো কাৰণে পানী দিছে। চ' পানী দুনি খাই পূৰা ফিটিং হৈ লওঁ। গান গাব লাগিব, বহুত টাইম গান গাব লাগিব, সেইটো কাৰণে। মই পাই গ'লোহি মৰিগাঁও গান্ধী ফিল্ডত আৰু ইয়াতেই হ'ব কাইলৈ প্ৰগ্ৰেম, মানে 14 তাৰিখৰ প্ৰগ্ৰেম ইয়াত হ'ব আৰু 15 তাৰিখৰ প্ৰগ্ৰেম হ'ব তৰুণ ফিল্ডত। সেইখিনিও যদি সুবিধা পাওঁ আপোনালোকক অকণমান দেখুৱাই দিম। তাতে আহিব আমাৰ জুবিন দা আৰু ইয়াতে আমাৰ কোৰাছটো গোটেইখিনি কালি প্ৰগ্ৰেমখিনি ইয়াতে হ'ব আৰু ইয়াৰ ইমান ধুনীয়াকৈ মানে ৰেডি কৰিছে নহয় আৰু প্ৰিপেৰেশ্যনখিনি মই ভিতৰৰ গোটেইখিনি ধুনীয়াকৈ দেখুৱাম। এতিয়া মোৰ লগত আহক আৰু চাওক আমাৰ মৰিগাঁও জিলা দিৱসৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে। আহক। ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা ইয়াত এক্সপ' হৈ আছে, বাণিজ্য মেলা হৈ আছে আৰু এনেকৈ দিছে গেটখন ধুনীয়াকৈ সজাইছে। কাইলৈ চাগে আৰু অলপ বেলেগো হ'ব। এতিয়া আহক ভিতৰলৈ। গাইজ এয়া চাওক এক্সপ'ৰ কাপোৰ, বাণিজ্য মেলাৰ কাপোৰ এয়া চাওক। চবফালে কাপোৰেই কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ, মেখেলা চাদৰ ধুনীয়া ধুনীয়া আৰু সেইমতে দামটো ভাল আৰু এনেই দিয়াহেঁতেন ভালেই আছিল। গোটেই সোপাকে লৈ ল'লোহেঁতেন আৰু কোনো কথাই নাছিল নে কি।
ফিল্ড এখন আৰু ইয়াত দোকান বজাৰবিলাক আগতীয়াকৈ বহিছে মই আপোনালোকক কৈছিলোঁ এক্সপো হৈ আছে ইয়াত বাণিজ্য মেলা হৈ আছে তাৰ বাবে দোকান বজাৰ আগতে বহিছিলে আৰু সেইটো চাওক ডাঙৰকৈ মৰিগাঁও বুলি লিখি দিছে বহুত ডাঙৰকৈ মই বেক কেমেৰা কৰি আছোঁ যে কেমেৰাত উল্টা হৈ আছে মই আপোনালোকক ফ্ৰণ্টৰ পৰা গৈ দেখাই দিম আৰু এইটো ষ্টেজটো চাওক কিমান ডাঙৰ ষ্টেজ এইটো মানে একদম মন্ত্ৰী MLA প্ৰধানমন্ত্ৰী যেনেকৈ আহিলে ডাঙৰ ডাঙৰ ষ্টেজ বনাই ন পূৰা তেনেকৈ ডাঙৰকৈ বনাই দিছে কাইলৈ খুব ভাল লাগিব আৰু আহা বা আমাকো উঠোৱা কৈছে মই বোলো আহা মই বহুত বেছি এক্সাইটেড হৈ আছোঁ ময়ে নহয় গোটেই মৰিগাঁওবাসী এক্সাইটেড হৈ আছে ইমান ডাঙৰকৈ মৰিগাঁও ডিষ্ট্ৰিক্ট ডে পাতিছে হয় নাই কাইলৈ কাৰণে এক্সাইটেড হয় নাই আৰু কোন কলেজৰ তোমালোক কমাৰ্চ একাডেমি অঁ কাইলৈ লগ পাম দিয়া গান গাইছেনে নাই গান্ধী ফিল্ডত অঁ তাৰমানে আমাৰ গানটোত এইটো চাওক ষ্টেজটো কিমান ডাঙৰকৈ সজাইছে মই অথনিও এবাৰ দেখাইছিলোঁ কিন্তু মই গম নাপালোঁ আপোনালোকে যে নেদেখিলে বুলি সেইকাৰণে আকৌ এবাৰ দেখাই দিছোঁ ইমান ডাঙৰকৈ সজাইছে ইয়াতে কাইলৈ অসমৰ ৰাজ্যপাল ডাঙৰীয়া দেৱক নিমন্ত্ৰণ কৰিছে আৰু এইটো চাওক মৰিগাঁও দিৱস বুলি এনেকৈ ডাঙৰকৈ লিখি দিছে পূৰা হাইলাইট হৈ আছে ৱাও ইমান ধুনীয়া দেখিছে চাওকচোন কাইলৈ ফটো উঠাতহে যোৰা আৰু গাইজ তৎক্ষণাত চাওক এনেকুৱা মানুহ আহি গ'ল এইপিনে চাওক এইপিনে গেটৰ ফালে কিমান মানুহ আহি গৈছে মানে আমাৰ গান্ধী ফিল্ডত যে যোনটো প্ৰগ্ৰেম হৈ আছিলে যোনটো আমাৰ প্ৰেক্টিচ হৈ আছিলে ইয়াত এবাৰ ফাইনেল ৰিহাৰ্চেল হ'ব চবৰে আগত গাব লাগিব চ' ইমান মানুহ আহিছে আৰু গাইজ এইখন গান্ধী ফিল্ডতে কালি নিউজ লাইভত এটা ডাঙৰ অনুষ্ঠান হৈ গৈছে মৰিগাঁও দিৱস উপলক্ষে আগতীয়াকৈ ডাঙৰ এটা অনুষ্ঠান হৈ গৈছে সেইটোও নাই চোৱা যদি সকলোৱে সেইটোও চাব আৰু গাইজ মোক একদম মস্ত কালি দেখিছে ন একদম ৰ'দত কিমান ক'ব আৰু মানে কষ্ট কৰি একদম ক'লা মলা পৰি গৈছোঁ আৰু কিমান মানে কষ্ট কৰিছোঁ নহয় ৰিয়েলি গৈছোঁ বহুত কষ্ট কৰিছোঁ চ' একদম ক'লা মলা পৰি গৈছোঁ আৰু প্ৰগ্ৰেম বুলিয়ে এইকেইদিনত আৰু একদম বেয়া দেখিছে মই যে এডিটো নকৰোঁ একদম এনেকৈয়ে ভিডিঅ' আপলোড দি দিম আৰু যি আছে যি নাই চাওক কিমান মানুহ আহি গ'ল এয়া চাওক কিমান মানুহ স্নেহা তাই মোৰ বেগটো ধৰি আছে কিমান কষ্ট কৰি চাওকচোন বেগটো ধৰি মই ভিডিঅ' কৰি মই থেংক ইউ বেষ্ট ফ্ৰেণ্ড কাক কয় আকৌ হয়নে নাই কোৱা বেষ্ট ফ্ৰেণ্ড আৰু মানে গাইজ গোটেই ফিল্ডখন ঘূৰি মানে একদম ভাগৰ লাগি গৈছে এতিয়া পানী অকণ খাই লৈ এতিয়া কিবা এটা খাই লৈ ৰেষ্ট লৈ লওঁ আৰু একদম ৰ'দত কিন্তু মই একো দেখা নাই বেয়া আহিলেও একো দেখা নাই অথনি বেক কেমেৰাই কৰি থাকিলোঁ নোলালে যোনখিনি দেখাম বুলি ভাবিছিলোঁ হে এভৰিৱান মই আহি ঘৰ পালোহি তাতে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ আৰু মই আপোনালোকক কৈছিলোঁ তৰুণ ফিল্ডৰখিনিও দেখুৱাম বুলি আৰু তাতে পিছত DC ছাৰ আহিছিলে কিন্তু সেইখিনি প্ৰগ্ৰেম মই এড কৰিব নোৱাৰিলোঁ তাৰ বাবে এক্সট্ৰিমলি চৰি কাৰণ মোৰ বেটাৰী ডাউন হৈ গৈছিলে ফোনৰ আৰু তাতে ছুইচ অফ হৈ গ'ল মই আহি কিনে দোকানত চাৰ্জত দিলোঁ কিন্তু তেতিয়ালৈ প্ৰগ্ৰেম শেষ হৈ গ'ল চ' আকৌ কৈছোঁ চৰি একো নাই কাইলৈ আৰু পৰহিলৈ মেইন প্ৰগ্ৰেম আছে সেইখিনি আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখুৱাম আৰু আজি ইমানতে থাকক ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো কৈ থাকোঁ মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ টেক কেয়াৰ বাই